নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া প্ৰায় 10টামান বাজিছে। আমি যাম এই পাহাৰটো ওপৰলৈকে, যিমান ওপৰলৈকে যাব পাৰোঁ সিমান ওপৰলৈকে যাম। কিন্তু ইয়াত কি হয়, গোটেইখিনি শিল আছে আৰু শিলৰ ওপৰত খোজকঢ়া বহুতেই কষ্টকৰ হয়। আৰু আমি তলৰ পৰা আহি আছোঁ, বহুত তলৰ পৰা আহিলোঁ। ভাবিলোঁ ইয়াৰ পৰা ভিডিঅ'টোকে আৰম্ভ কৰোঁ, ভিডিঅ' এটা কৰি আপোনালোককো দেখাওঁ। পাহাৰবোৰ বহুত ওখ ওখ পাহাৰ হয় আৰু আমি বহুত তলৰ পৰা আহিছোঁ। আপোনালোকে দেখা পাইছে সেই ঘৰকেইটা, যিকেইটা দেখা পাইছে ইয়াত, সেই ঘৰকেইটা তাৰ পৰা আহি আছোঁ। তাৰ পৰা এনেকৈ আহিলোঁ আহি এইকণ পাইছোঁ। বহুত ভাগৰ লাগিছে। আমাৰ এগৰাকীটো বাইদেউ আগত গ'লে তাত আছেগৈ। তাৰপৰা আহি আছোঁ, কিমান ওপৰলৈকে উঠিব পাৰোঁ নাজানো। শিলত এনেকৈ শিলৰ অকোৱা পকোৱা ৰাস্তা, এইবিলাকেদি এনেকৈ গৈ থাকিব লাগিব। আৰু এইবিলাক যিবিলাক পাইপ দেখিছে, এইবিলাক পানীৰ পাইপ। যিটো ওখ পাহাৰ আছে তাৰ পৰা এনেধৰণে পাইপ দি থোৱা আছে। তাৰ পৰা মানে পানীটো কেনেকৈ আনে, তাত কেনেকৈ কি হয় নাজানো, কিন্তু এনেকৈ পাইপখিনি দি থোৱা আছে। আৰু এই পাইপখিনিয়ে দিয়ে মানুহবিলাকৰ ঘৰলৈ পানীখিনি দিয়া হয়। বহুত দূৰ আহিলোঁ তলৰ পৰা, দেখাত অলপমান লাগে। সেই তলৰ পৰা আমি আহি আছিলোঁ, সেইখন গাড়ীখন দেখিছোঁ সিমান তলৰ পৰা, কিন্তু এনেকৈ অকাই পকাই আহিব লাগিব। বহুত দূৰ আহিলোঁ, আহি ভাগৰ লাগি গৈছোঁ। এতিয়াও সেই হাইৱেটোলৈ বহুত দূৰ আছেই। আৰু আমাৰ এগৰাকী গৈ ওপৰত বহি দিলেগৈ, যেনে তেনে গ'ল, গৈ বহি দিলেগৈ। মই আহি আছোঁ, বহুত ভাগৰ লাগে। এনেকৈ আকৌ ইয়াৰ পৰা অকোৱাই পকোৱাই এনেকৈ যাবগৈ। আমি যাম এতিয়া এইফালে এনেকৈ ওপৰলৈ, বহুত ওপৰলৈ আহি গ'লোঁ। আৰু যিটো এতিয়া হাইৱেটো, সেইটো হাইৱেটো তলেদি আছে এনেকৈ এইফালেদি। আমি ওপৰলৈ উঠি আহিলোঁ আৰু এইপিনেদি এই পাহাৰটোৰ ওপৰলৈ উঠিমগৈ এতিয়া। বহুত ভাগৰ লাগি যায়, বহুত হাইট আছে। আৰু এইফালে আমি উঠি গৈ থাকিম। বহুত ভাগৰ লাগি যায়, এইপিনেদি উঠিব লাগিব এনেকুৱা ধৰণে। অ' মাই গড, সেইফালে বাইদেউ আহি আছে। আৰু চাওক পাহাৰৰ গৰাটো কেনেকৈ, সেইটো হাইৱেটো কাষতে হাইৱেটো আছে। আমি এনেকৈ উঠি গৈ আছোঁ। বহুত ভাগৰ লাগে, বহুত ওপৰলৈকে উঠিবগৈ লাগিব এতিয়া। আৰু হাইৱেটো চাওকচোন কিমান কাষতে, বহুত ভয় লাগি যায়। একদম আৰু চাওক, আগৰ এইফালে ৰাস্তাটো আছিলে, এইপিনেদি আছিলে, কিন্তু এইফালে এনেকৈ আছিলে। এতিয়া এইটো হাইৱেটো বনাই দিয়াৰ লগে লগে এইফালে কাটি এনেকৈ হাইৱেটো বনাই দিলে, পাহাৰবোৰ কাটি পেলাই। আৰু ওপৰত গৈ আপোনালোকক আৰু দেখুৱামগৈ ওপৰৰ পৰা কেনেকুৱা লাগে। আমি ভাগৰ লাগি গৈছে, বৈদ্য ভাগৰ লাগি গৈছে। সেইকাৰণে পানী বটল লগত লৈ আহিছোঁ, কাৰণ বহুত পিয়াহ লাগে ওপৰলৈ উঠি আহি। মই আগত এদিন আহিছিলোঁ ইয়ালৈ, কিন্তু ভিডিঅ' নবনালোঁ সেইদিনা। আৰু ইয়াৰ পৰা দেখি থাকি সেইয়া বৰফৰ পাহাৰ ইফালে দেখুৱাম ৰ'ব আপোনালোকক। বৰফৰ পাহাৰটো সিফালে আমি যিটোত গৈছিলোঁ, আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ, পত্নীটপ বুলি যিটো আছিলে, তাত গৈ পেলাই। আৰু সেইটো চাওক, আমি সেই বহুত তলৰ পৰা আহিছিলোঁ। আৰু এইটো আগৰ ৰাস্তাটো এইটো আছিলে, এতিয়া এইটো হাইৱেটো বনাই দিলে। ওপৰৰ পৰা চাওক কিমান পাহাৰ কাটি পেলাই বনাইছে এই ৰাস্তাবোৰ। BROয়ে বনাইছে, বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন। আৰু এইফালে এখন বৈ আহিছে টাবি ৰিভাৰখন, যিখন টাবি নদীখন, জম্মু টাবি। সেই টাবি নদীখন এফালেদি বৈ আহিছে আৰু আমি তলৰ পৰা আহি আছোঁ। আৰু ইয়াতে চাওক গাড়ীবোৰ তলেদি গৈ আছে, কিমান সৰু লাগিছে। এইবোৰ মেজিকবোৰ চলে। আৰু ইয়াতে কি হয়, গাড়ীবোৰ ওপৰলৈ যেতিয়া উঠি আহে, বহুত টাইম লাগে, মানে পূৰা ওপৰলৈ উঠি অহাৰ আগতে আহে। আৰু সেয়া চাওক আপোনালোকে কিমান তলত আছে ৰাস্তাবোৰ, বহুত তলত আছে পাহাৰৰ পৰা। আৰু ওপৰলৈ উঠিবলৈ আছে, আৰু বহুত ওপৰলৈ উঠিব লাগিব। আৰু সেইবোৰ পাহাৰৰ কথা নকওঁ, সেইবোৰ বহুত। আৰু আমি এনেকৈ ওপৰলৈ উঠি গৈ থাকিম। সেইফালেদি সেইবোৰ ৰাস্তা আছে, এই আগেদি হাইৱেটো আছে। মানে বহুত ভাগৰ লাগি গৈছে। আৰু এইবিলাক চব ইয়াতে পিকনিক কৰে, মানে ইয়াতে পিকনিক খায়। এইবোৰ ইয়াতে আছেই, চৌকা তৌকা পাতি থোৱা আছে। ইয়াত বহুত ভাল লাগে পৰিৱেশটো। মোৰ পিছফালে যিবিলাক গছ দেখিছে, সেইবিলাক চিনেমাবিলাকত প্ৰায় আমি এনেকুৱাকৈ দেখিয়ে থাকোঁ। এনেকুৱা গছবিলাকত এনেকৈ ধৰি যায়। অ' মাই গড, কি ধুনীয়া লাগে, কি ধুনীয়া লাগে পাহাৰৰ এনেকুৱা গছবিলাক। ৱাও চাওক। আৰু সেই ওপৰলৈ উঠি গ'লে বহুত ভাগৰ লাগে, আহে কিয় নাজানো। এনেকৈ ওপৰলৈ এনেকুৱা ধৰণৰ ৰাস্তা, মানে এনেকুৱাকৈ থাকে। বহুত ডাইৰেক্ট ওপৰলৈ চিধা উঠিব পৰা নাযায়, এনেকুৱাকৈ এফালেদি গৈ সেই আগেদি আকৌ এনেকৈ ঘূৰি আহিব লাগিব ওপৰলৈ। বহুত ভাগৰ লাগি যায়। আৰু ইয়াত গছবিলাক চাওক নাই, কিমান সুন্দৰ,
গৈ আছো ওপৰলে গৈ আছো ওপৰলে গৈ আছো ওপৰলে পাহাৰৰ একা বেকা ৰাস্তা এৰি দুইটা আহি আছো ঘূৰি আছো বহুত মজা লাগে খালি ভৰি বিষাই বেলেগ একো নাই গছ চছবিলাক দেখি ভাল লাগে আৰু অলপ আগত গৈ আপোনালোকক দেখাম যিটো তলৰ পৰা যিটো পাহাৰ দেখিছিলোঁ সেই পাহাৰটো ইয়াৰ পৰা আৰু এটা সৌন্দৰ্যতা মানে আমি বহুত তলৰ ওপৰলৈ উঠি আহিলোঁ নাই প্ৰায় 400 ফুটমান ওপৰলৈ উঠি আহিলোঁ য'ত আমি আছিলোঁ তাতকৈ 400 ফুটতকৈ বেছিহে হ'ব ইমান ওপৰলৈ উঠি আহিলোঁ আৰু ইয়াৰ পৰা আপোনালোকে ভিউটো চাওক ৱাও সেইটো এটা সেই পাহাৰটো ইয়াৰ পৰা আকৌ তললৈ ডাউন আছে এই আগত স্কুল আছে কিবা কিবি আছে আপোনালোকৰ স্কুল আৰু ঘৰৰ এটা বেলেগ ব্লগ বনাই দিম বেলেগ এটা ভিডিঅ' বনাই দিম স্কুল কেনেকুৱা বা আৰু ইয়াৰ যিবিলাক ঘৰবিলাক বেলেগ এটা ছিষ্টেমত বনায় আৰু সেইখিনি সকলোখিনি বেলেগ এটা ভিডিঅ'ত বনাই দেখুৱাম আপোনালোকক আৰু ইয়াৰ নাজাৰাটো চাওক কেতিয়া আগত এয়া বৰফ কিন্তু ইয়াৰ পৰা দেখাত এতিয়া কেমেৰাত ইমান এটা ভাল নাহে কিন্তু ইয়াৰ পৰা দেখাত ওচৰত লাগি আছে কিন্তু যাবলৈ হ'লে বহুত দূৰ যাবগৈ লাগিব বহুত মানে টকা এনেকৈ ঘূৰি পাহাৰটো চাইডেদি এনেকুৱা ধৰণে হাইৱেবিলাক বনাই থৈছে বিয়াৰৱে আৰু তেনেকৈ আগত পাহাৰটো এনেকুৱা মানে দি এনেকৈ আছে এপালি পকাইহে ওপৰলৈ উঠিবগৈ পাৰি আৰু আমি ইয়ালৈ পালোঁহি ইয়াৰ পৰা আৰু ওপৰলৈ উঠিব লাগিব বহুত ওপৰলৈকে আছে কিন্তু সিমান দূৰলৈকে যাবগৈ ইমান শক্তি নাইকিয়া হৈ আহিছে কাৰণ বেছি দূৰ খোজকঢ়া অভ্যাস নাই তাতে আকৌ ওপৰলৈ উঠি আহিছোঁ এনেকৈ ওপৰলৈ উঠি বহুত ভাগৰ লাগে চক তলত যিবিলাক ঘৰ দেখিছে তাৰ পৰা আমি উঠি আহিছোঁ বহুত ওপৰলৈ উঠি আহিলোঁ আৰু মানে এইবোৰ ৰাস্তাবোৰ কি হৈছে পাহাৰবোৰ কাটি এনেকুৱা ধৰণে বনাই থোৱা থাকে ঐ এইফালে ক'ত ইমান কামলৈ কেলৈ গৈছা ক'ত আছা ঘৰত আছা বুলি ভাবিছা নি পাহাৰত আছা এই ওপৰলৈ ব'লা আৰু এইটো চাওক এইটো কাঠৰ এই যিজোপা গছজোপা এই গছজোপাত এইটো হয় আৰু এইটো বোলে জ্বলে জুই জ্বলি যায় ইয়াত এইটো জ্বলি থাকে মমবাতি গতে জ্বলাই চাম আপোনালোককো দেখাম জ্বলাই চাই কিন্তু এইটো জ্বলি যায় বুলি কোৱা শুনিছোঁ মানে আৰু মানে ইয়াত এটাই বৰ দিগদাৰ বহুত ওপৰলৈ উঠি আহিব লাগে আৰু ওপৰলৈ উঠাৰ লগতে পাহাৰবিলাকৰ চাইডে বহুত ভয় লাগি যায় মানে এইটো পাহাৰটো দেখিছে নহয় পাহাৰটো এনেকৈ কাষেদি ৰাস্তাটো নহয় কাষৰ পৰা আকৌ সেইকণত দেখা পাইছে সেই ৰাস্তাটোৰ কাষতে বহুত তললৈকে একদম গৰা টাইপত সেইটোৱে বহুত ভয় লাগি যায় বাকীখিনি চব ঠিকে আছিলে আৰু নেটৱৰ্কটো বৰ কম পায় হেল্ল' গাইজ এতিয়া আমি আকৌ আহি আছোঁ আমাৰ ৰুমলৈ বহুত বেছি আৰু ৰিলচ বনালোঁ কেইটামান ইনষ্টাগ্ৰামত আৰু বনাই দিলে আৰু আমাৰ মানুহজনৰ আগত বহুত লাজ কৰে আজিকালি লাজটো কমিছে আৰু এইকাৰণে ভাল লাগে আৰু বহুত ওপৰলৈ উঠি গ'লোগৈ এতিয়া ভাবিছোঁ তললৈ নামি গৈ থাকোঁ আৰু বহুত আহিলোঁ ওপৰৰ পৰা অলপ আহিয়ে গ'লোঁ আৰু ওপৰৰ পৰা আহি এইটো হাইৱেটো পালোঁ হাইৱেটোৰ পৰা নামি আহিছোঁ আৰু নামি এনেকৈ গৈ থাকিব লাগিব বহুত তললৈ আকৌ নামি যাবগৈ লাগিব সেইকাৰণে ভাবিলোঁ বেছি ওপৰলৈকে নাযাওঁ যিহেতু বেছি খোজকঢ়া এনেকৈ পাহাৰত খোজকঢ়া অভ্যাস নাই আৰু সেইকাৰণে কি হৈছে অলপ গ'লোঁ ফটো চটো মাৰিলোঁ আৰু মাইকী মানুহৰ এটা থাকে আৰু ৰিল চিল বনাই মেলি দিলোঁ 2-4টা ৰিল তাৰপিছত বনাই মেলি লাহেকৈ তললৈ আকৌ নামি আহি আছোঁ আহি গৈ থাকোঁচোন বহুত ভাগৰ লাগে পাহাৰত এনেকৈ খোজকঢ়া মানে ইয়াৰ মানুহখিনিয়ে কেনেকৈ ইমান খোজকাঢ়ে নাজানো বহুত দূৰ খোজকাঢ়ি গুচি যাব পাৰে এনেকৈ পাহাৰত আৰু এইবোৰ ৰাস্তা আগতে হৈ গৈছে এইবিলাক এনেকৈ ৰাস্তা আগতে বনি গৈছে মানে এনেকৈ খোজকাঢ়োতে আৰু এটা হাইৱেটোৰ কাৰণে তলতো এটা ৰাস্তা আছে সেইটো আপোনালোকে দেখিছে ইটো তলৰ ৰাস্তা সেইটো তলেদি সেই ৰাস্তাটোৰ পৰা যিহেতু বাছখিনি সেইফালেদি ইমান নাযায় ওপৰেদি যায় ওপৰলৈ আহিবৰ কাৰণে এনেকৈ আহোঁতে এইবোৰ ৰাস্তা আগতে হৈ গৈছে মানে বাৰু যি নহওক আমি তললৈ গৈ থাকোঁ আপোনালোকেও চাই থাকক ভিডিঅ'টো আৰু কি দেখাব পাৰোঁ আজি এইটো ভিডিঅ'ত চাই থাকক মাত্ৰ যিহেতু আজিৰ দিনটো পূৰা খোজকাঢ়ি গৈ থকা হৈছে এতিয়াও খোজকাঢ়ি আহি আছোঁ এইটো আগত যিটো পাহাৰ দেখিছে মাজত সেই পাহাৰটোলৈকে বৰ্তমান খোজকাঢ়িয়ে যাব লাগিব যি নহওক আৰু গৈ থাকোঁ কেতিয়া পাওঁগৈ নাজানো এতিয়া 5টামান বাজি গ'ল লাহে আহি আছোঁ লাহে গৈ থাকিম এই পাহাৰটো পাৰ কৰিব লাগিব এইটো পাৰ কৰি আগৰ যিটো পাহাৰ দেখা পাই আছে সেই পাহাৰটোলৈকে এতিয়া আমি যাম
আৰু কাষত চাওকচোন কেনেকৈ আহি আছোঁ। সেইখন নদী এখন কাষেদি বৈ গৈ আছে। নদীখন দেখাত আঁতৰৰ পৰা বহুত সৰু সৰু লাগিছে, কিন্তু পানী চাউণ্ড মানে বহুত চাউণ্ড আহি আছে, যিহেতু শিলৰ ওপৰে পানীখিনি পৰি পৰি বাগৰি গৈ আছে। আৰু ওচৰৰ পৰা বহুত ডাঙৰ নদী হয় এইখন। লাহে লাহে গৈ আছোঁ আৰু এইটো পাহাৰৰ দাঁতিৰ এনেকুৱা ৰাস্তা। এইটো ৰাস্তা নহয়, যিহেতু এইটো পানী অহা যোৱা কৰিবৰ কাৰণে এইটো ড্ৰেইনৰ গতে বনাই থৈছে। তাৰ পাৰে পাৰেই গৈ আছোঁ। আৰু এইটো চাইডতে এইটো পূৰা গঁড়া মানে ভীষণ গঁড়া আৰু আহি আছোঁ, গৈ থাকোঁ যিমান দূৰ পাওঁগৈ। আপেলৰ জুতি লৈ লৈ আহি আছোঁ। এই তললৈ নামি আহি আছোঁ। ইয়াত বোলে খোৱা পানী আহি থাকে, আৰু এইখন নৈখন যখন তলৰ পৰা দেখাইছোঁ আৰু বহুত চাউণ্ড আহি আছে, বহুত চাউণ্ড। আৰু এইটো খোৱা পানী, ইয়াত ধুনীয়াকৈ এইটো পানী খাই দিব পাৰিব। ৱাও, অট'মেটিক আহি আছে। আৰু এইখন নৈখন কি নজাৰা। এইফালে এটা পাহাৰ, সেইফালে এটা পাহাৰ, মাজেদি নৈখন বৈ আহিছে। অ' মাই গড, এতিয়া ওপৰলৈ উঠি গৈ থাকিব লাগিব। তাত গৈছিলোঁ পানী খাবলৈ, এতিয়া আহি আছোঁ। আৰু এইফালে এনেকৈ যাবগৈ লাগিব, বহুত দূৰ বহুত দূৰ বহুত দূৰ। অ' মাই গড, যি হয় গৈ থাকোঁ, দেখা যাব যি হয়। আপোনালোকে চাই থাকিব। বহুত ভাগৰ লাগিছে, বৈদ্য ফোপনি উঠিছে। একো নাই, গৈ থাকিম। অ' ভগৱান, লাহে লাহে আহি আছোঁ আৰু নোৱাৰিছোঁগৈ আৰু। আমাৰ বাইদেউ জেকেট দি দিলোঁ, অৱস্থা কাহিল। অ' কৃষ্ণ, কেনেকৈ পাওঁগৈ ভগৱানেহে জানে। ব'লা 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 ব'লা। ইমান ওপৰলৈ, তলৰ পৰা সেই দুটা মাজেদি আহি ইমান ওপৰলৈ উঠি আহিবলগীয়া হৈছে। পাহাৰ তেনেকৈ খোজ কঢ়াটো বহুত মুস্কিল হয়। এনেই সমান ৰাস্তাত যিমানেই যি নহওক, সমান ৰাস্তাত গৈ থাকিব পাৰি, কিন্তু পাহাৰত সেনেকৈ খোজকাঢ়ি যোৱাবোৰ বহুত কষ্ট হয়। ওপৰলৈ উঠি আহিব লাগে, আকৌ ওপৰলৈ উঠি শিলৰ ওপৰে যোৱাটো বহুত ৰিস্কি। তেওঁ আহি আছোঁ ইমান ওপৰলৈ উঠি গৈ থাকিব লাগিব। আহিছোঁ চাওক কিমান তলৰ পৰা আহি আছোঁ আৰু অৱস্থা কাহিল হৈ গৈছে। আহি আছোঁ। এইটো চাওক কি ধুনীয়াকৈ পানী আহি আছে। ঐ পাহাৰৰ নিজৰা, এনেকৈ পানী আহি আছে। পাহাৰৰ নিজৰেদি পানী বৈ আহি আছে। ঐ ভাগৰ নলগা হেঁতেন গা পা ধুলোহেঁতেন। সঁচা কৈছোঁ, ভাগৰ নলগা হেঁতেন গা পা ধুলোহেঁতেন। ব'লা লাহেকৈ এই তলৰ সেই পথৰটোত ভৰিটো দিবা। এইফালে ভৰি দিয়া। আপোনালোকে এটা বস্তু দেখাওঁ, চাই লওক। ইমান দূৰ আহি অৱস্থা চাওক, হালত কেনেকুৱা হৈ গৈছে। আৰু ইয়াতো দেখাইছোঁ, এইটো দেখিছে যে পাহাৰটো, এই মন্দিৰটো তলৰ পৰা দেখি আৰু মই জুম কৰি দিছোঁ, যিটো এই আগত এই পাহাৰটো যে এইকণত সেই আগৰ সেইপিনেদি ৰাস্তাত আছিলে, তালৈকে গাড়ী দি আহিলোঁ। তাৰপৰা এনেকৈ এইফালে আহি ইয়ালৈ ওপৰলৈ উঠি আছোঁ। কিমান তলৰ পৰা, এই তলত এইটো যে এইপিনেদি যিটো লাইন দেখিছে, এইপিনেদি উঠি আহিছোঁ। ভাগৰ লাগিছে তাতে ইমান গৰমত অৱস্থাহীন হৈ গৈছে। তথাপিতো আজি দিনটো মানে আজি পাহাৰত উঠাই হৈছে আৰু ইয়াত গোটেই ইমান তলৰ পৰা উঠি আহি সেই পাহাৰটো পাৰ কৰি আহি ইয়াত আপোনালোকক এইটো দেখাওঁ। ইয়াত কিমান তলৰ পৰা এইফালে এনেকৈ আহি ৰাস্তা নাই। ৰাস্তা বুলি নহয়, এনেকৈ লুংলুঙীয়া এটা বাটৰ গতে আছে। লুংলুঙীয়াকৈ মানে মানুহখিনি অহা যোৱা, আৰু ইয়াৰ মানুহখিনি প্ৰায় তেনেকেই অহা যোৱা কৰি থাকে। কিন্তু এটা বস্তু ভাল দেখিছোঁ, ইয়াত যিটো বিদ্যুৎ সংযোগ, যে যিমান ওপৰত নহওক বা যিমান তলত নহওক, এঘৰ হওক দুঘৰ হওক, যিমান মানুহ থাকক, প্ৰত্যেক ঘৰতে বিদ্যুতৰ কানেকশ্যন আছেই। যিমান ওপৰত আপোনালোকে এই ওপৰত ইয়াতো কিছুমান মানুহ আছে, ইয়াৰ ওপৰত সেই মানুহখিনি ঘৰতো তালৈকেও বিদ্যুতৰ কানেকশ্যন আছে। বাৰু চাই থাকোঁ, আৰু ওপৰলৈ যাবগৈ লাগিব, 2 কিলোমিটাৰমান ওপৰলৈ উঠিব লাগিব চাগে। উঠিম। হেল্ল' গাইজ, আমি খাবৰ কাৰণে এয়া লৈছোঁ। এনেকুৱা দোকানবিলাকৰ এইবিলাকে পায়। কিনো খাবলৈ মন গৈছে নাজানো। আৰু এইটো কিবা বগৰী বুলিয়ে কয় নেকি ন লোৱা? আৰু এইটো চাওকচোন, এইটো ঘড়ী নিচিনা হয়। সেইটো জানো টেবলেটে নে ঘড়ীয়ে নে নাজানো, কিন্তু ভিতৰত চকলেট কিবা কিবি আছে। আৰু ইয়াৰ পেকেট দুটা লৈছোঁ, আৰু মাত্ৰ খাই যাব লাগে, কাৰণ আমি বহুত তলৰ পৰা আহিছোঁ আৰু